प्रथम पिरादिनं जतं हरे Go.
বাধ্য সত্য ಅದಕ್ಕೆ ನೀವು ಒಂದು এই পরম পুরুষ নারায়ণ নীলাল্লাহ 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 শ্লোক বিদ্যা লোক হামুর যাদের কথা ধরিছে ওহি পরম পুরুষ নারায়ণ সভার মধ্যে প্রবেশ কৰি আৱত আৱত তাহেক সাৱধানে দেখ শুন নিৰন্তৰে হৰিবুল্লা হৰি Skanda, Pravesh Sangeet, Rak Hindura, Tal Tal. Rak Hindura, Ekta.
হে প্ৰভু আজি মোৰ পৰম সৌভাগ্য স্বয়ং নাৰায়ণক পাদলৈ হে প্ৰভু কমল লোচন এই নিখিল নাৰদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিবা প্ৰভু কিনো তোমাৰ ভাল প্ৰভু আজি তুমি আহি মোৰ দুখ প্ৰভু যি দেখা গৈছে তাকে হৈছে দুখ হলে নিশ্চয় ক্ষমাৱন্তজনে ক্ষমিত প্ৰভু পিছে প্ৰভু যি কৰা হ'ল সেয়া জানো উচিত হ'ল প্ৰভু ইয়াত উচিত অনুচিতৰ প্ৰশ্ন নাই প্ৰভু যিটোকে বিচাৰে আমি তাক কৰিব পাৰোঁ প্ৰভু মহা সমুদ্ৰ মন্থনত অসুৰে যে অমৃত বিচৰা নাছিল আপুনি তাক কেনেকৈ জানিলে প্ৰভু যদি অমৃতেই বিচাৰিছিল তেন্তে আমাৰ মোহিনী ৰূপ দেখি মুখৰ কিয় প্ৰভু ঈশ্বৰেই যদি নাৰীৰ ৰূপত মোহ যায় তেন্তে অসুৰ কিয় নাযাব প্ৰভু তাৰ অৰ্থ দেৱৰীকি ইয়াৰ অৰ্থ অতি পৰিষ্কাৰ প্ৰভু মহা সমুদ্ৰ মন্থনত আপুনি মোহিনী ৰূপ ধৰাৰ পৰিৱৰ্তে অন্য ৰূপ ল'ব পাৰিলে প্ৰভু কিন্তু প্ৰভু আপোনাৰ নিজৰেই নাৰীৰ ওপৰত দুৰ্বলতা আছে আচলতে সেইটো কথা নহয় আমাৰ উদ্দেশ্য বেলেগ আমি সংঘৰ্ষ শেষ হোৱাটো নিবিচাৰোঁ সংঘৰ্ষৰ মাজেদি নতুন সৃষ্টি হোৱাটোকে আমি বাঞ্ছা দেৱতা আৰু সুৰ উভয়ে অমৃত প্ৰাণ কৰা হ'লে সংঘৰ্ষ শেষ হৈ গ'লহেঁতেন এতিয়া অনন্ত কাললৈ সংঘৰ্ষ কৰিব প্ৰভু আৰু আমিও অনন্ত কাললৈ সৃষ্টি কৰি নহ'লে যে ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা নপৰে দেৱৰী প্ৰভু আপোনাৰ মোহিনী ৰূপে অকল অসুৰকে মোহিব পাৰে কিন্তু দেৱতাক যে স্পৰ্শই কৰিব নোৱাৰে সেইটো কথা সঁচা
নহয় কৰিছে আমাৰ এই মোহিনীৰো আমাৰ এই মায়া আৰু ঈশ্বৰৰ মায়াৰ পৰা ৰক্ষা পাব পৰা শক্তি এই জগতত কাৰোৱেই নাই। প্ৰভু দেৱাদিদেৱ মহাদেৱৰো নাই না ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব পাৰা। তেন্তে সেয়ে হওক প্ৰভু। নাই নাই নালাগে দেৱৰ্ষী, ঈশ্বৰৰ মাজত তুমি যুঁজ এখন লগাই ৰং চাব নালাগে। এই নীতি নাৰদৰটো কামেই নিয়া। হে প্ৰভু কমল লোচন, এবে পুনৰবাৰ আপোনাৰ চৰণত জনাই প্ৰণিপাত। এই নীতি নাৰদে বিদায় দিয়া। ঈশ্বৰ গুৰু পদম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদি গোবিন্দ সৰ্বকাল হে বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱতা ৰায়ন ফণি ৰঘুনাথ চৰণতে হে গুণৰ পূৰ্বাতে হে জুনজু তুই নজুন ফণি যাওঁ, মই এতিয়া নিজ কৰ্তব্য সংগ্ৰহৰ